সাৱধান ভিআইপি ভিভিআইপি তেজপুৰ আৱৰ্ত ভৱনত ওলাইছে সাপ আতংকিত অতিথি ত্ৰাণকৰ্তা সৰ্পমানৱ হয় ঠিকেই শুনিছে ব্ৰহ্মপুত্ৰ নৈপাৰত অৱস্থিত এইটো তেজপুৰ আৱৰ্ত ভৱন এতিয়া ভিআইপি ভিভিআইপিৰ আশ্ৰয়স্থলৰ পৰিৱৰ্তে পৰিণত হৈছে সাপৰ আশ্ৰয়স্থললৈ কিয়নো চলিত 2 সপ্তাহত এইটো আৱৰ্ত ভৱন চৌহদৰ পৰা কেইবাডালো প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰিছে সৰ্পমানৱ সৌৰভ বৰকটকীয়ে দেওবাৰে পুৱাও এই একেই চৌহদৰ পৰা এয়া এডাল প্ৰকাণ্ড সাপ বন বিভাগৰ লোকৰ সহযোগত উদ্ধাৰ কৰিছে সৰ্পমানৱ সৌৰভ বৰকটকীয়ে আজি খতি মই 14 দিনত 3টা অজগৰ ধৰিছো আৰু তাৰে 3টাৰ ভিতৰত 3টা অজগৰে প্ৰায় হাঁহ মুৰ্গী মিনিমাম 6-7টা হাঁহ মুৰ্গী মাৰিছে কোৱাৰ্টাৰবিলাকত আমি অজগৰবিলাক অহাৰ কাৰণ হৈছে নদীখন চাইডত ব্ৰহ্মপুত্ৰ আৰু এটা কাজিৰঙাত বানপানী হৈছে আৰু সাপবিলাক ঠক মেটেকাত লাগি আহি যায় গছত লাগি আহি যায় ইয়াতো অজগৰ পোৱা যায় আপোনাৰ ডিসি বাংলাটো দি অজগৰ ওলাই গৈ ভিভিআইপি কাৰণে দেখোন আতংক হ'ব তেতিয়া আমাক ফোন কৰিব আমি আহিম উদ্ধাৰ কৰিম বৰ্তমান ব্ৰহ্মপুত্ৰ নৈ বাঢ়নি পানীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন স্থানৰ পৰা উটি আহি তাৰ পিছত ওখ স্থান বিচাৰি আশ্ৰয় লৈছে আৱৰ্ত ভৱন চৌহদত যিকোনো মুহূৰ্তত এনে অজগৰ বা আন বিষাক্ত সাপ আপুনি আশ্ৰয় গ্ৰহণৰ বাবে লৈ থোৱা আৱৰ্ত ভৱনৰ কোঠাত প্ৰৱেশ কৰিব পাৰে কিন্তু আপুনি ভয় নকৰিব কিয়নো এনে সাপ প্ৰত্যক্ষ কৰাৰ পিছত আপুনি ভয় নকৰি ততালিকে খবৰ দিয়ক বন বিভাগ আৰু বন বিভাগৰ সহযোগত সৰ্পমানৱ সৌৰভ বৰকটকীয়ে এনেদৰে সাপ উদ্ধাৰ কৰি আপোনাক প্ৰদান কৰিব আশ্ৰয়ৰ নিৰাপত্তা তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট